Good morning guys, welcome back to my happiness vlog. এতিয়া ৰাতিপুৱা সময় হৈছে 9টা আৰু মই আছো বৰ্তমান পাহাৰৰ ওপৰত। মই এটা বস্তু কিনিছো ফ্লিপকাৰ্টৰ পৰা। তো এটা আনবক্সিং কৰিবৰ কাৰণে মই আহিছো পাহাৰৰ ওপৰত। অলপ আনকমন টাইপৰ আনবক্সিং কৰিম। সেইকাৰণে পাহাৰৰ ওপৰত আহিছো। দেখাই আছো ক'ত আছো, পাহাৰৰ ওপৰত কি আছে কি নাই দেখাই আছো। আপোনাক দেখাইছো একবাৰ ফাৰ্ষ্ট টাইম। মই পাহাৰৰ ফাৰ্ষ্ট ভিডিঅ'টো যেতিয়া মই বনাইছো। বলক তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰো, আনবক্সিং কৰো। আপোনালোকে চাই থাকক। যোনটো মই ফ্লিপকাৰ্টৰ পৰা কিনিছো এইটো মই আনবক্সিং কৰি আছো এতিয়া। এইটো আছে মাইক, এইটো কাম নাই, এইবিলাক ফেল দিব পাৰি। এইটো আছে boya কোম্পানীৰ মাইক mm1, আপোনালোকে চাব পাৰে। ফ্লিপকাৰ্টত পাই যাব, আপোনালোকে মাৰি দিলে হ'ল। এইটো দাম মোৰ লৈছে 1850 টকা লৈছে। এইটো কাভাৰত আহে এনেকৈ দুটা তিনিটা কাভাৰ দি দিছে ফ্লিপকাৰ্টৰ পৰা। টাইম আছে কিয় ফকতীয়া জ্ঞান, এই ফকতীয়া জ্ঞান আমাক নালাগে। এইবিলাক ষ্টিকাৰ আছে দুটা বয়াৰ। মেইন বস্তুটো হৈছে এইটো মাইক। এইটো ঘৰৰ নেজৰ নিচিনা ওপৰৰখিনি এইটো এনেকৈ খলকাব পাৰি, এইটো এনেকৈ খলকাই দিব পাৰি। মাইকটো এইটো মেইন মাইকটো। তাৰপিছত এইটো আছে মাইক হোল্ডাৰটো, এইটো ইয়াতে লগাব লাগিব। এনেকৈ লগাব লাগিব, লগাই কিনে এইটো কেমেৰাত লগাই দিলে হ'ল। সৰু চিষ্টেম, বেছি ডাঙৰ চিষ্টেম নহয়। এইটো এটা দিছে অৰিজিনেল লেডাৰৰ কাভাৰ, যাতে পানী চানী পৰিলে একো নহয় মাইকটো এটা থৈ দিব পাৰি ভালকৈ। তাৰপিছত দুডাল আছে কেবুল, এইডাল আছে মোবাইলত লগোৱা, মোবাইলৰ পৰা ডাইৰেক্ট কানেক্ট কৰিব পাৰি। আৰু এইডাল আছে কেমেৰাৰ কাৰণে। মই দেখাই আছোঁ কেনেকৈ কানেক্ট কৰে কেমেৰাৰ লগত। মোৰ লগত আছে কেমেৰাটো, এইটো লগাব পাৰি। এইটো এনেকৈ লগাই দিলে হ'ল, এনেকৈ টাইট দিলে হ'ল, থাকি যাব। থাকি গ'ল আপোনাৰ, এইটো টাইট হৈ গ'ল। তাৰপিছত এই কেবুলটো এইটো যাব ইয়াতে, মাইকটোত যাব এটা, আৰু এইটো যাব এইফালে কেমেৰাৰ পিনত। তেনেকৈ লগাই দিলে হ'ল, হৈ গ'ল মাইক। আৰু এই বস্তুটো কাম কৰে আপোনাৰ এতিয়া গাড়ী চাড়ীত যাই থাকিলে এতিয়া হাৱাটো আহে না, হাৱাটো ইয়াত মানে আৱাজটো নাহে বেছি হাৱাটোৰ, তাৰ কাৰণে ভাল হয়। সেইকাৰণে এইটো লগাই দিছে, বাকী বেলেগ একো কাম নাই। কিন্তু বস্তুটো ভাল, ঠিকেই আছে, চাউণ্ড টাউনৰ বঢ়িয়া আহে। নেক্সট এবাৰ ভিডিঅ' আহিলে মোৰ এইটো মাইকৰে পাব, কেনেকুৱা পাই কমেণ্ট কৰি ক'ব কোৱালিটি চাউণ্ডৰ। তো ভিডিঅ'টো বৰ্তমান শেষ নকৰিব, আৰু বস্তু দেখাব লগা আছে। আনবক্সিংটো হৈ গ'ল, সৰু আনবক্সিং আছিল এটা, লাগে কাৰণে কিনিছিলোঁ। আমাৰ আনবক্সিং হৈ গ'ল। এতিয়া মই ক'ত আছে এইটো দেখাই লওঁ। মই এতিয়া পাহাৰৰ ওপৰত আছোঁ বুলি আপোনালোকে গম পাইছে, কৈছোঁ আগতে ফাৰ্ষ্ট টাইমতে। কিন্তু আপোনালোক আজি মন্দিৰটো দেখাম এটা কাৰণতে, যে কিবা কিবি অলপ কাম কৰিছে দুৰ্গা পূজাৰ কাৰণে, দুৰ্গা পূজাৰ স্পেচিয়েল হিচাপত কিবা কিবি কালাৰ কৰিছে, মন্দিৰটো কালাৰ কৰিছে। তো আমাৰ 2 নম্বৰ দুৰ্গা পূজা, আগতে দুৰ্গা পূজা হোৱা নাছিল, যোৱা বছৰ হৈছে আৰু এইবছৰ হ'ব। তো তাৰ কাৰণে কিবা কিবি কাম কৰিছে মন্দিৰৰ, তো তাকে দেখাম আপোনালোকক, চাই থাকক। এইবিলাকে কাম কৰিছে মন্দিৰৰ, এইবিলাক কালাৰ চালাৰ কৰিছে। এইটো মেইন মন্দিৰটো মই আপোনাক জুম কৰি দেখাই দিছোঁ। কালাৰ কৰিছে এইবিলাক, ভালকৈ কৰিছে আগতকৈ। ইয়াতে পাৰ্ক বনাই দিছে এইবিলাক বহাকৈ, মানুহ বহাকৈ। আৰু এইপিনে আছে আপোনাৰ, এইটো মই ইয়াতে আছিলোঁ, তাৰ পৰা আনবক্সিং কৰিছোঁ, আপোনালোকে দেখা পাইছে। তাতে আনবক্সিং কৰিছিলোঁ। এইবিলাক কালাৰ কৰিছে, ভাল লগা কৰিছে মন্দিৰটো দুৰ্গা পূজাৰ কাৰণে। এইটো হৈছে মেইন মন্দিৰটো, মই দেখাইছোঁ আগতে ফাৰ্ষ্ট ভিডিঅ'টো দেখা পাইছে। আৰু এতিয়া কালাৰ চালাৰ কৰাৰ কাৰণে ভাল লগা কৰিছে কাৰণে দেখাইছোঁ একবাৰ, বেলেগ একো নাই। পূজাত আহিব সকলোৱে দুৰ্গা পূজাত। তো ঠিক আছে, আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ বাই বাই, নতুন এটা ভিডিঅ'ত লগ পাম। বাই বাই।